বন্ধু বান্ধৱীসকল, মই তৰালীয়ে পুনৰবাৰ আকৌ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ আৰু এইখন এখন বৰ সুন্দৰ বিয়া, গম পাইছেই নহয় আপোনালোকে। আৰু আপোনালোক যদি মোৰ ভিডিঅ'সমূহ নতুনকৈ চাইছে তেনেহ'লে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এয়া দেখিছেনে, মই বৰ ধুনীয়া এখন বিয়া ঘৰত আছোঁ, মানে মোৰ সম্পৰ্কীয় বিয়া। আৰু এইবিলাকত যদি ভিডিঅ'টো নবনাওঁ তেতিয়াহ'লে কেনেকৈ হ'ব, নহয়নে বাৰু। আৰু যিহেতু আজিকালি সকলোৱে উঠি পৰি লাগিছে ব্লগ বনোৱাত, হয়নে নহয় ক'বচোন দেই। আৰু এয়া দেখিছেনে, বিয়া ঘৰত যে কি উলহ মালহ আনন্দ, নহয়নে বাৰু। আৰু বিয়া ঘৰত ডেক বজাৰ লগে লগে কোনো ৰৈ থাকিব নোৱাৰে, হয়নে বাৰু। আৰু এয়া দেখিছেনে, ধুনীয়া ধুনীয়া গান লাগি আছে আৰু এইফালে সকলোৱে ডেন্স মৰাত লাগি আছে, মানে বিহু নাচি আছে। আৰু পিছে ময়ো এপাক নাচি দিলোঁ দেই। আৰু আপোনালোকে বাৰু কি কৰি আছে তো কমেণ্টত জনাবচোন দেই। আৰু মই যে একেবাৰে ব্যস্ততা, আৰু এইফালে এখন বিয়া খাই মেলি আহিলোঁহে, আৰু এখন বিয়া আকৌ খাবলৈ আহি আছোঁ। এই দেখিছেনে বাৰু, বাপৰে বা, এইটো পেটহে হয়, পেট নে কিহে হয় ইমানকৈ খাবও নোৱাৰি, তথাপিও নগ'লেও নহয়, নহয়নে বাৰু। আৰু সেয়ে আকৌ এখন বিয়ালৈ আহি আছোঁ। বাটতে আকৌ পালোঁ নহয় মানুহ এজনী লগ, মানে মোৰ সম্পৰ্কীয় মামী হয়। আৰু তিনিও মিলি আকৌ এখন বিয়ালৈ উলিয়াই আহি আছোঁ। আৰু এই দেখিছেনে, খোজকাঢ়ি আহি থাকোঁতে বিয়া ঘৰে পালোঁ, মানে ওচৰতে আছিলে নে কি কয়। এইফালে আকৌ বিয়া ঘৰলৈ মামী আগত সোমাই গ'ল, মানে মইতো মেইন, নহয়নে বাৰু, ভিডিঅ' কৰি কৰি গৈ আছোঁ, সেইটো কাৰণে মামী আগত সোমাই গ'ল আৰু মই পিছে পিছে গৈ আছোঁ। আৰু এই দেখিছেনে, এয়া হ'ল বিয়া ঘৰ সোমাই যোৱাৰ বাটটো। আৰু ইমান ধুনীয়াকৈ পেণ্ডেলটো ডেক'ৰেশ্যন দিছে, দেখিছেনে বাৰু। আৰু মই যিহেতু আছোঁৱেই, আৰু আপোনালোকে নতুন নতুন ভিডিঅ'সমূহ চাবলৈ পাবই, নহয়নে বাৰু। আৰু এয়া দেখিছেনে, গৈ বহিলোঁ, এইফালে দৰা ককাইদেউ, এইফালে কইনা আইদেউ, চাওকচোন ইমান সুন্দৰ এটা লুক দি আছে। আৰু এয়া দেখিছেনে বাৰু, ধুনীয়াকৈ পেণ্ডেলটো সজাই পৰাই ৰাখিছে। আৰু তাতে গৈ মেলি খোৱা মেলা কৰিলোঁ। আৰু এইফালে আকৌ কইনা আইদেউৱে চপ দিবলৈ আহিছে, আৰু চপকেইটাও খাই ল'লোঁ। আৰু ভাত খোৱাৰ পিছততো চপকেইটা খাবই লাগিব নে কি কয়। খাই মেলি আকৌ আজৰি হ'লোঁ। আকৌ আমাৰ গাঁৱৰ বিয়াখন আছে নহয়, তাতে আকৌ আহি পালোঁহি। আহি পাই দেখিছোঁ সকলোৱে নচাত ব্যস্ত হৈ আছে, আৰু ময়ো পিছে ক'তনো ৰৈ থাকিব পাৰিম, নহয়নে বাৰু। আৰু সেয়ে আকৌ ময়ো নাচি দিলোঁ। আপোনালোকে কিন্তু নাহাঁহিব দেই নচা দেখি, মানে গানটো যিমান গাইছে সিমানেই নাচিবই লাগিব, নহয়নে বাৰু। আৰু এইফালে নচাতে ব্যস্ত হ'লোঁ, মানে একেবাৰে ঠাণ্ডা দিন যদিও ঘামি মেলি হ'লেও পূৰা নাচিছোঁ। আৰু এইফালে দিনটো ব্যস্ত তাতে থাকিলোঁ। আৰু এইফালে আকৌ ৰাতি হ'ল। আৰু আইসকল আহি সকলো নিয়ম কানুনখিনি কৰাৰ পিছতে আকৌ এইফালে দেও কামখিনি আগভাগ কৰি আছে, মানে হোমটো পৰিবই লাগিব, নহয়নে বাৰু। বিয়া ঘৰত হোম পৰাখিনি মেইন হয়, সেইকাৰণে। আৰু ইয়াত দেখিছেনে, দেৱে সজাই পৰাই হোমৰ ঠাইখিনি ধুনীয়াকৈ সুন্দৰ কৰি তুলিছে। আৰু মই যে এইবাৰ প্ৰথমবাৰ দেখিছোঁ দেই হোম পৰা ঠাইখিনি, মানে আৰু ইমান ডাঙৰ হৈ গ'ল মই আজিলৈকে দেখা নাই, আৰু এইবাৰহে দেখিছোঁ। মানে মই যিহেতু বিয়ালৈ নাযাওঁৱেই, আৰু ক'তনো দেখা পাম, নহয়নে বাৰু।